কি খবৰ সকলোৰে আপোনালোকৰ নিশ্চয় ভাল আৰু ভালে থকাটোৱে কামনা কৰোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিবলৈ লৈছে এটা ধুনীয়া টপিকৰ ওপৰত যিটো আপোনালোকৰ কুকুৰাবিলাকৰ যিটো বেমাৰ হয় যিটো আপোনালোকৰ জুপুকা লাগি থাকে ধৰি লওক অকণমান কাহি থাকে চকুৱেদি পানী ওলাই থাকে নাকেদি পানী ওলাই থাকে তেনেকুৱা ধৰণৰ যদি আপোনালোকে চিম্পটমছ দেখিছে তেতিয়াহ'লে আপোনালোকে কি দৰৱ দিব লাগিব কেনেকৈ ভাল কৰিব সকলোখিনি কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই থাকিব আৰু যদিহে আপোনালোকে মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব আৰু লাইক এটা কৰি দিব দেই পাহৰি নাযাব তাৰপাছত এতিয়া প্ৰথম কথা পাতিম আমি কেনেকুৱা ধৰণৰ চিম্পটমছ হয় আৰু কেনেকুৱা ধৰণৰ সিহঁতক কেনেকৈ ৰাখিব লাগে সি বেমাৰ হোৱা কেইদিন আপোনালোকে কেনেকৈ গম পাব যদি বোলে বেছিকৈ কুকুৰা আছে আপোনালোকে কেনেকৈ গম পাব আপোনালোকেতো গম নাপাব তেতিয়া আপোনালোকে কি হ'ব গধূলি সময়ত যেতিয়া ৰাতি হ'ব যে ৰাতি লাইট অফ কৰি পিনে আপোনালোকে সিহঁতক অকণমান ভয় খুৱাই দিব তেতিয়া সিহঁতি চব হৈ যাব যে তেতিয়া সিহঁতৰ মানে যিটো ডিঙিত যে ঘৰ মাত ওলাই থাকে সেই মাতটো সিহঁতৰ আপোনালোকক শুনিবলৈ পাব আপোনালোকে তেতিয়া আপোনালোকে গম পাই যাব যে সেই কুকুৰাটোৰ বা কুকুৰাজনীৰ CRD বেমাৰ হৈছে আপোনালোকেতো চবকে বেমাৰ হোৱাকেইটা যদি আপোনালোকে যদি ধৰিব পাৰে তেতিয়াতো আপোনালোকে এক্সট্ৰাকৈ ৰাখি দিব পাৰিব যদি ধৰিব নোৱাৰে আপোনালোকে নিশ্চয় ট্ৰিটমেণ্ট কৰিব লাগিব সকলোকে আৰু সকলোকে দিয়াটো বাধ্যতামূলক ভাল আপোনালোকে যিমান পাৰে সকলোকে দিবলৈ চেষ্টা কৰিব এতিয়া আপোনালোকৰ মই এটা দৰৱ কৈছোঁ যিটো আপোনালোকে এইটো খুৱাব লাগিব এই স্ক্ৰীনত আহি আছে আপোনালোকে এইটো দেখিছে নহয় ৰেষ্টিকেল এইটো আপোনালোকৰ 445 টকামান ল'ব আপোনালোকে যদি CRD বেমাৰ হৈছে সম্পূৰ্ণ ভাল হৈ যাব অকল CRD বুলি নহয় ৰেষ্টিকেল আপোনালোকে কলেজা ফ্ল' এনেকুৱা বিভিন্ন ধৰণৰ এই বেমাৰত এইটো দৰৱটো ব্যৱহাৰ কৰা হয় আপোনালোকে এইটো পঢ়ি চাব আপোনালোকে নিশ্চয় গম পাব আৰু যদিহে আপোনালোকে যদি আনিবলৈ যায় নহয় তেতিয়া আপোনালোকে ফাৰ্মাচীৰ পৰা আপোনালোকে এটা ধুনীয়া আপোনালোকে সুধি ল'ব তাত এইটো কি বুলি কয় এক্সপায়াৰী ডেট কিমান দিনলৈকে আছে কিমান দাম হ'ল এইটো মানে অলপ দিনতে দাম বাঢ়ি গৈ থাকে দৰৱবোৰ যিহেতু সেইটো কাৰণে আপোনালোকে আনোতে মানে দৰৱটো ইয়াতকৈ অলপমান দামো হ'ব পাৰে আপোনালোকে ইয়াৰ ড'জবিলাক কেনেকৈ দিব কুকুৰাক ইয়াৰ ড'জবিলাক আপোনালোকে 100 কুকুৰাত 2 গ্ৰাম বা 3 গ্ৰাম 2 লিটাৰ পানী তেনেকৈ মিহলাই পিনে সিহঁতক গোটেই ৰাতি বিশেষকৈ আপোনালোকে খাবলৈ বুলি দি দিব আৰু ৰাতিপুৱা কি কৰিব সিহঁতক লিভাৰ টনিক ব্ৰটন কোম্পানী আপোনালোকে লিভাৰ টনিক পাব নহয় লিভাৰ টনিক ৰাতিপুৱা দিব নহয় লিভাৰ টনিকটো মানে ব্ৰটন কোম্পানীয়ে বহুত ভাল লিভাৰ টনিকটো কিয় তাত মানে অকণমান ভিটামিনো আছে অকণমান মানে আপোনালোকৰ অলপ কেলছিয়ামো টাইপো আছে অলপমান বিভিন্ন আৰু লিভাৰৰ কাৰণেও বহুত ভাল যিহেতু এণ্টিবায়'টিক দিয়াৰ লগে লগে সিহঁতৰ লিভাৰবিলাক অলপমান দুৰ্বল হৈ যায় লিভাৰবিলাক দুৰ্বল হ'লে মানে সিহঁতে খাবলৈ মন নকৰিব নহয় সেইকাৰণে সিহঁতৰ লিভাৰ টনিক দিব লাগিব তেতিয়াহে সিহঁতে খাবলৈ ব্যৱহাৰ কৰিব খাবলৈ পেটত ভোক লাগিলেহে খাব নে কি কয় আমাৰ যেনেকৈ পেটত ভোক লাগিলে আমি খাওঁ যে ভাত তেনেকুৱা ধৰণৰ কথা ভোক নালাগিলেতো আমি নাখাওঁ তেনেকুৱা ধৰণৰ কথা সেইটো কাৰণে মানে লিভাৰ টনিকটো দিয়াটো খুব বাধ্যতামূলক বুলি মই ভাবোঁ আপোনালোকে দিব তেনেকৈ তেতিয়া আপোনালোকৰ কুকুৰাবোৰ সুস্বাস্থ্য ধুনীয়া হ'ব স্বাস্থ্যবিলাক ধুনীয়া হ'ব তাৰপিছত আকৌ মাল্টিষ্টাৰ আপোনালোকে খুৱাব পাৰিব 3 দিন আপোনালোকে ৰেষ্টিকেল দিব 3 দিন যদি 3 দিনত আপোনালোকে ভাল নাই হোৱা নহয় 5 দিন দিব যদি 5 দিনত ভাল নহয় 7 দিন দিব ভাল হৈ যাব আপোনালোকে টেনশ্যন নল'ব ধুনীয়াকৈ আপোনালোকে খুৱাওক আৰু কুকুৰাবিলাক ভাল কৰক আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু নতুন এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে আজিলৈ মই বিদায় মাগিছোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পাম দাদা বাই বাই